নমস্কাৰ, মই প্ৰণৱ কুমাৰ ডেকা। 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি সকলোৱে জানো। এই যোগ দিৱসৰ মুখ্য উদ্দেশ্যটো হৈছে মানুহে শৰীৰৰ প্ৰতি সচেতনতা বৃদ্ধি কৰি নিজকে সুন্দৰ সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ কাৰণে কিছু যোগাভ্যাস কৰিব লাগে। স্বাস্থ্য হৈছে মানুহৰ পৰম সম্পদ। সুস্বাস্থ্য অবিহনে কোনো মানুহে কেতিয়াও সুন্দৰভাৱে জীৱন যাপন কৰিব নোৱাৰে। আমি এই কথা সকলোৱে জানো। গতিকে সুন্দৰভাৱে সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ কাৰণে আমি দৈনন্দিন কিছু যোগ অভ্যাস কৰাটো অত্যন্ত প্ৰয়োজনীয়। যোগে মানুহক শাৰীৰিকভাৱে, মানসিকভাৱে, সামাজিকভাৱে আৰু আধ্যাত্মিকভাৱে উন্নতি সাধন কৰি সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। গতিকে প্ৰতিদিনে আমি অন্ততঃ আধা ঘণ্টা হ'লেও যোগ অভ্যাস কৰি নিজৰ শৰীৰটো সুন্দৰ কৰিবৰ কাৰণে, নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে আৰু নিজে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে এই অভ্যাস গঠন কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত যোগৰ ভূমিকা অনন্য আৰু যোগৰ মাধ্যমত ছাত্ৰ ছাত্ৰীসকলৰ স্মৃতিশক্তি, ধাৰণা শক্তি আৰু চিন্তা শক্তিৰ বৃদ্ধি হয়, যিটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয় দিশ। আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ আমাৰ দেশৰ ভৱিষ্যত। সেইবাবে আমি ছাত্ৰ ছাত্ৰীসকলক সঠিক জ্ঞান আৰু অৰ্থাৎ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিকভাৱে গঢ়ি তুলি সুস্থ সবল নিৰোগী কৰাই আমাৰ মুখ্য উদ্দেশ্য। গতিকে সকলো ছাত্ৰ ছাত্ৰী আমি অনুৰোধ জনাইছোঁ যাতে প্ৰতিদিনে অন্ততঃ আধা ঘণ্টা হ'লেও তোমালোকে যোগ অভ্যাস কৰি নিজৰ জীৱনটো সুন্দৰভাৱে গঠন কৰি লোৱা। আৰু আমি আজি কিছু যোগৰ অভ্যাস দেখুৱাবৰ কাৰণে আগবাঢ়িছোঁ। সকলোৱে মনোযোগ দি এই অভ্যাসখিনি কৰিবা। আমি প্ৰথমতে এয়া ষ্ট্ৰেপ প্ৰেছিং কৰিব ওলাইছোঁ। একেঠাইতে আমি কিছু সময় এনেকৈ দৌৰিব লাগে। এনেকৈ দৌৰাৰ ফলত আমাৰ শৰীৰৰ উত্তাপটো বাঢ়ে, তেজ চলাচল বৃদ্ধি হয় আৰু আসন কৰাৰ ক্ষেত্ৰত সুবিধা হয়। আমি কিছু ৱাৰ্ম আপ কৰি ল'ম। 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 এইবাৰ আমি এটি ৱাৰ্ম আপ কৰিম। মই 1, 2, 3, 4 এনেকৈ কৰিম। তোমাৰ লগত ঠিক তেনেদৰে কৰি যাবা। 1 বুলি ক'লে হাত দুখন আৰু ভৰি দুখন একেলগে দুইফালে মেলি দিবা। 1, 2 সমুখৰ ফালে আনা, ভৰি দুখনো লগ লাগিব, হাত দুখনো আহিব। 3 বুলি ক'লে আকৌ মেলি দিব। 3, 4 1 ষ্টেপত হাত আৰু ভৰি দুয়োখন একেলগে দুই কাষে যাব। 2 বুলি ক'লে ভৰি আৰু হাত দুখন সন্মুখৰ ফালে আহিব, ভৰি দুখন লগ লাগিব। 3 বুলি ক'লে আকৌ ভৰি দুখন আৰু হাত দুখন মেলি যাব আৰু 4 বুলি ক'লে আকৌ আগৰ অৱস্থালৈকে আহিব। এনেদৰে 5-6 বাৰমান কৰিব লাগে। এইবাৰ আমি কৰিম ত্ৰিকোণাসন। ত্ৰিকোণাসন দুয়োখন ভৰি 2 ফুট বা 2.5 ফুটমান ফাঁক কৰি থিয় হ'ব লাগে। এতিয়া আঁঠুকেইটা পোন কৰি ৰাখি মেৰুদণ্ডডাল ভাঁজ লগাই সোঁ হাতেৰে বাওঁ ভৰিত ধৰিব লাগে, বাওঁ ভৰিৰ বুঢ়া আঙুলিত, আৰু বাওঁ হাতেৰে সোঁ ভৰিৰ বুঢ়া আঙুলিত ধৰিব লাগে। 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 1, 2, 3, 4 দুয়োখন হাতৰ আঙুলিবোৰ দুই কান্ধত ৰাখিব। এতিয়া উশাহ স্বাভাৱিক কৰি কিলাকুটি দুটা সন্মুখৰ ফালে লগাই দিব। এতিয়া ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ সন্মুখৰ পিনে ঘূৰাব দুবাৰ, আকৌ পিছফালৰ পৰা এনেকৈ লগাই কিলাকুটি লগাই দিব। এইবাৰ আমি কৰিম গ্ৰীবা মুদ্ৰা।
গ্ৰীৱ মুদ্ৰা। চিধা হৈ সকলোৱে থিয় হ'বা। এতিয়া আমাৰ মতা মানুহবিলাকে পুৰুষবিলাকে সোঁহাতখন মুঠি মাৰি বাওঁ হাতেৰে সোঁহাতত ধৰিব লাগিব। আৰু মহিলাবিলাকে ইয়াৰ বিপৰীতে অৰ্থাৎ বাওঁ হাতখন মুঠি মাৰি সোঁহাতেৰে বাওঁ হাতৰ মণিবন্ধত ধৰি উশাহ লৈ প্ৰথমতে মূৰটো সোঁফালে এনেকৈ ঘূৰাব লাগে যাতে দৃষ্টিটো পিছফালে থাকে। এনেদৰে আকৌ বাওঁফালে কৰিব লাগে। ইয়াৰ পিছত উশাহ লৈ ওপৰ ফালে উঠাব আৰু আগৰ অৱস্থালৈ আহিব। এনেকৈ সোঁফাল বাওঁফাল আৰু দুইফাল ওপৰফাল মিলাই একবাৰ হিচাপত 4 বাৰ কৰিব। এই অভ্যাসটো কৰিলে চাৰ্ভাইকেল স্পণ্ডেলাইটিছ, ফেৰেঞ্জাইটিছ, টনচিলাইটিছ আদি ৰোগ আৰোগ্য হোৱাত খুব সহায় হয় আৰু ডিঙিৰ স্নায়ুবিলাক খুব সবল কৰি তোলে। এইটোৰ নাম হৈছে গ্ৰীৱ মুদ্ৰা। আমি এবাৰ বৃক্ষাসন কৰিবৰ কাৰণে ওলাইছোঁ। প্ৰথমতে থিয় হৈ ল'ব। তাৰপিছত সোঁ ভৰিখন বাওঁ ভৰিৰ যোনিমণ্ডলত লগাই দিব আৰু নমস্কাৰ ভংগীত থাকি সন্মুখৰ ফালে স্থিৰ কৰি চাই থাকিব। এতিয়া ধীৰে ধীৰে হাত দুখন ওপৰ ফালে নি সন্মুখৰ ফালে চাই থাকিব। এই আসনটো কৰিলে ল'ৰা ছোৱালীবিলাকৰ একাগ্ৰতা বাঢ়ে, মানসিক শক্তি বৃদ্ধি হয়, ভৰি আৰু কঁকালৰ জোৰ বাঢ়ে। এইটো খুবেই এটি সুফলদায়ক আসন, বেলেঞ্চিং আসন। গতিকে প্ৰথমতে সোঁ ভৰি তেনেকৈ কৰি পিছত আমি বাওঁ ভৰি কৰিব লাগে। এনেকৈ অন্ততঃ 2 মিনিট সময় কৰিব পাৰিলে যথেষ্ট লাভ হয়। পদহস্তাসন। চিধা হৈ থিয় হৈ ল'ব লাগিব। এতিয়া সোঁ হাতখন কাণৰ সমান্তৰালকৈ উঠাব লাগিব আৰু বাওঁফালে কাটি কৰি হালি দিব লাগিব। আকৌ ধীৰে ধীৰে নমাই আনিব লাগিব। এতিয়া আকৌ বাওঁ হাতখন চিধা কৰি ৰাখি শৰীৰৰ বিপৰীত ফালে সলাই দিব লাগিব। এতিয়া দুয়োখন হাত ওপৰ ফালে ৰাখি পিছফালে এনেকৈ যিমান পাৰি হালি যাব লাগিব। আকৌ আগফালে আনি নাকটো আঁঠুত লগাই দিব লাগিব। আকৌ ধীৰে ধীৰে উঠি যাব লাগিব। এইটোক বুলি কয় পদহস্তাসন। এইটো কৰিলে শৰীৰৰ আটাইকেইটা ফালে শৰীৰটো হালি যায় আৰু শৰীৰটো নমনীয় কৰি ৰখাত, সুন্দৰ কৰি ৰখাত এই আসনটোৱে খুব সহায় কৰে। আৰু শৰীৰত কেতিয়াও এনিমিয়াৰ প্ৰব্লেম নহয়। এই আসনটো কৰিলে মানুহৰ শৰীৰত তেজৰ পৰিমাণটো কমি নাযায়। এইটো খুব এটা সুফলদায়ক আসন, পদহস্তাসন বুলি কয়। এনেকৈ 4 বাৰ কৰিব লাগে, 4টা ষ্টেপ। এইবাৰ আমি ভুজংগাসন কৰিছোঁ। এনেকৈ উবুৰি হৈ হৈ হাত দুখন বুকৰ দুয়ো কাষে ৰাখি উশাহ লৈ লৈ ৰাখি নাভিৰ পৰা ওপৰ অংশ ওপৰলৈ উঠাব লাগে। এই অৱস্থাত ওপৰফালে আমি মূৰটোৰে চাব লাগে। উশাহ 5-10 ছেকেণ্ডমান বন্ধ ৰাখি উশাহ এৰি আকৌ আগৰ অৱস্থাত আহিব লাগে। এনেকৈ 6-7 বাৰমান এই অভ্যাসটো কৰিব লাগে। এই অভ্যাসটো কৰিলে ৰাজহাড়ৰ ওপৰ অংশ নমনীয় হয় আৰু যৌৱন অটুট থাকে। এইবাৰ আমি কৰিছোঁ অৰ্ধ চলকাসন। এনেকৈ উবুৰি হৈ শুই ল'ব লাগে। হাতৰ দুয়োখন হাত দুয়ো কাষে শৰীৰৰ দুয়ো কাষে মুঠি মাৰি ৰাখিব লাগে আৰু আঁঠু ভাঁজ নকৰাকৈ ওপৰফালে এনেকৈ প্ৰথমতে সোঁ ভৰিখন ওপৰফালে উঠাই দিব লাগে আৰু তাৰপিছত উশাহ এৰি নমাব লাগে। আকৌ উশাহ লৈ লৈ বাওঁ ভৰিখন উঠাব লাগে। উশাহ এৰি আকৌ এনেকৈ নমাই দিব লাগে। এই আসনটো কৰিলে আমাৰ শৰীৰৰ তলৰ অংশ খুব ষ্ট্ৰং হয়, স্নায়ুপেশীবিলাক সবল হয়, কঁকালৰ বিষ কেতিয়াও নহয়। এইবাৰ আমি কৰিছোঁ ধনুৰাসন। উবুৰি হৈ ভৰি দুখন 1 ফুটমান আমি ফাঁক কৰি ৰাখি আঁঠু ভাঁজ লগাই ৰাখিব লাগে। এতিয়া হাতেৰে দুয়ো ভৰিৰ গাঁঠিত ধৰি উশাহ লৈ মূৰ, বুকু আৰু আমি উৰু সাধ্য অনুযায়ী ওপৰফালে উঠাই দৃষ্টিটো ওপৰফালে ৰাখিব লাগে। এই আসনটো কৰিলে মেৰুদণ্ডৰ সংশ্লিষ্ট যিবিলাক স্নায়ুপেশী থাকে সেইবিলাক সবল হয়। আমাৰ যি লিভাৰ, স্প্লিন বা ডায়েবেটিছ ৰোগ নিৰ্মূল হোৱাত এই আসনটোৱে বহুত সহায় কৰে আৰু তলপেটৰ মেদ হ্ৰাস কৰাত
বহুতখিনি সহায় কৰে। এইবাৰ আমি কৰিছোঁ অৰ্ধ মৎস্যন্দাসন। অৰ্ধ মৎস্যন্দাসন আসনটো ভৰি দুখন সন্মুখৰ ফালে আমি মেলি বহিব লাগে। সোঁ ভৰিখন বাওঁ ভৰিৰ উৰুৰ ওপৰে লৈ গৈ বাওঁৰ পিছফালে মাটিত লগাব লাগে। বাওঁ ভৰিৰ গেৰুৱা দুটা যিটো গেৰুৱা হয়, সেই গেৰুৱাটো আমাৰ যোনিমণ্ডলৰ ওপৰত স্থাপন কৰিব লাগে। ইয়াৰ পিছত বাওঁ হাতখন সোঁ আঁঠুৰ সোঁ কাষেদি লৈ গৈ সোঁ ভৰিৰ বুঢ়া আঙুলিত ধৰি আৰু সোঁ হাত পিঠিয়েদি ঘূৰাই নি বাওঁ উৰুমূল আৰু তলপেটত সংযোগস্থলত আমি স্পৰ্শ কৰিব লাগে। মূৰ আৰু ডিঙি সাধ্য অনুসৰি ঘূৰাই পিঠিৰ সোঁফালে চাব লাগে। এই অৱস্থাতে 5-10 ছেকেণ্ডমান সময় উশাহ বন্ধ ৰাখি হাতৰ বান্ধ খুলি দি বিপৰীত ভৰিত অনুৰূপভাৱে কৰিব লাগে। এই আসনটো কৰিলে আমাৰ কোষ্ঠবৰ্ধতা, আমাৰ যিটো কনষ্টিপেশ্যন প্ৰব্লেম হয়, অজীৰ্ণ, আমাৰ যি লিভাৰ স্প্লিন এইবিলাক ৰোগ সহায় কৰাত বহুতখিনি সহায় কৰে। এইবাৰ আমি কৰিছোঁ ভ্ৰামৰী প্ৰাণায়াম। ভ্ৰামৰী প্ৰাণায়াম অত্যন্ত এক সুফলদায়ক প্ৰাণায়াম। এই প্ৰাণায়ামটো আমি ৰাজহাড় পোন কৰি পদ্মাসন বা যিকোনো সুখাসনত বহি ল'ব লাগে। এতিয়া কাণৰ দুয়োটা লুটি বন্ধ কৰি বুঢ়া আঙুলিৰে বন্ধ কৰি চকুকেইটা এনেকৈ ধৰি বন্ধ কৰি ল'ব লাগে। দীঘলকৈ উশাহ টানি যিটো ফুমৰাৰ নিচিনা আৱাজ হয়, সেই ফুমৰাৰ নিচিনা আৱাজটো উশাহ এৰা অৱস্থাত সম্পূৰ্ণ এৰি দিব লাগে। আৰু যিটো উশাহ এৰোতে শব্দ হয়, সেই ফুমৰাৰ নিচিনা শব্দটো আমাৰ মগজুত আমি মনোযোগটো দিব লাগে। যি ঠাইত সেই শব্দটো বাজি থাকে সেই ঠাইৰ স্নায়ুপেশীবিলাক যথেষ্ট সবল হয়। আৰু এই প্ৰাণায়ামটোৱে, সহজ ভ্ৰামৰী প্ৰাণায়ামটোৱে স্মৃতিশক্তি বৃদ্ধি কৰাত, ধাৰণা শক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। এইবাৰ আমি 3বাৰ ওম প্ৰাণায়াম কৰিম। আৰু এটি প্ৰাৰ্থনাৰে আমি সমাপ্ত কৰিম। এনেদৰে আমি যদি দৈনিক যোগ অভ্যাস কৰোঁ, তেতিয়াহ'লে আমি নিজৰ শৰীৰটো খুব সুন্দৰভাৱে সুস্থ কৰি ৰাখি, নিৰোগী কৰি ৰাখি আমি জীৱনটো আনন্দৰে উপভোগ কৰিব পাৰিম। ধন্যবাদ।